অনুৰাগ ইউটিউব ষ্টুডিঅ'ৰ অইন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল অসমীয়া লোক সংস্কৃতিৰ উল্লেখযোগ্য গীত বিহুগীত সম্পৰ্কে এটি আলোচনা। বিহুগীত অনুষ্ঠানমূলক লোকগীতৰ এটা উল্লেখযোগ্য গীত হ'ল বিহুগীত। বিহুগীতৰ ভিতৰত হুঁচৰি আৰু বনগীত দুয়োবিধ অন্তৰ্ভুক্ত। বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ প্ৰত্যেক গৃহস্থৰ ঘৰত সামূহিকভাৱে গোৱা বিহু গীতেই হ'ল হুঁচৰি গীত। এইবোৰ সাধাৰণতে যৌনভাৱ বৰ্জিত গহীন গীত। ঈশ্বৰৰ নামেৰে এই গীত আৰম্ভ কৰা হয় আৰু সমূহ ৰাইজৰ মাজত গাব পৰা অশ্লীলতা নথকা বিহু নামেৰে নৃত্য গীত কৰা হয়। যেনে কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি, নিয়ৰ পাই মৰহি যায় গোবিন্দই ৰাম। আনহাতে বনগীতবোৰ প্ৰধানকৈ উদ্দাম যৌৱনৰ যৌন বাসনাৰ উন্মুক্ত প্ৰকাশ। এইবোৰ সাধাৰণতে বিহুতলিত, মুকলি পথাৰত, নিৰ্জন বনস্থলীত গোট খাই গোৱাৰ নিয়ম আছে। সেইকাৰণে ইয়াক অন্য নাম বনঘোষা বা বনগীত বুলি কোৱা হয়। ৰঙালী বিহু উৎসৱ উপলক্ষে এই গীত নৃত্যৰ লগত গোৱা বিহুগীতবোৰ প্ৰেমৰ চিৰন্তন চিত্ৰ। ডেকা গাভৰুৰ অন্তৰত প্ৰেমৰ সঞ্চাৰ, প্ৰেমৰ বিনিময়, প্ৰেমৰ বিকাশ, প্ৰেমৰ বাটত সমাজৰ বাধা বিঘিনি, বিৰহ বিচ্ছেদ, প্ৰেমৰ পৰিণতি আদি গাঁৱলীয়া পৰিৱেশৰ মাজেদি এই গীতবোৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। প্ৰকাশভংগিৰ সালসলনি ঘটিলেও ডেকা গাভৰু থকালৈকে সংসাৰত এনে প্ৰেম খেলা চলিয়েই থাকিব। বিহুগীতবোৰ প্ৰেমৰ একেটি সজীৱ চিত্ৰৰ উপৰি সামাজিক জীৱন